কিমান পানীৰ মাছ আপুনি জুখি চাবলৈ 10 মাছে যদি 8টা প্ৰশ্নৰ উত্তৰ দিয়ক। প্ৰথম প্ৰশ্নটো হৈছে কোনখন দেশৰ স্কুলত হোমৱৰ্ক নিষিদ্ধ? আপোনাৰ অপশ্যন কেইটা হৈছে এ আমেৰিকা, বি ফিনলেণ্ড, চি জাপান, ডি চীন। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব বি ফিনলেণ্ড। ভাৰততো হোমৱৰ্ক নিষিদ্ধ হ'লে ভাল পালে হয়নে? 2 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশত এটাও মহ নাই? আপোনাৰ অপশ্যন কেইটা হৈছে এ জাপান, বি আইচলেণ্ড, চি নৰৱে, ডি কানাডা। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আইচলেণ্ড। আপোনাৰ ঘৰত মহৰ প্ৰকোপ কেনে? 3 নম্বৰ প্ৰশ্নটো হৈছে কোনখন দেশত এটিএমৰ পৰা পইচাৰ সলনি সোণ ওলায়? আপোনাৰ অপশ্যন কেইটা হৈছে এ আমেৰিকা, বি চীন, চি জাৰ্মানী, ডি UAE। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি UAE। 4 নম্বৰ প্ৰশ্ন কোনখন দেশত কুকুৰক ভোটাৰ হিচাপে ৰেজিষ্টাৰ কৰা হৈছিল? আপোনাৰ অপশ্যন কেইটা হৈছে এ আমেৰিকা, বি মেক্সিকো, চি নিউজিলেণ্ড, ডি ব্ৰাজিল। আপোনাৰ উত্তৰটো হ'ব অপশ্যন চি নিউজিলেণ্ড। ভিডিঅ'টো চাই ভাল লাগি আছে যদি সৰুকৈ লাইক এটা কৰি দিব। 5 নম্বৰ প্ৰশ্ন কোনখন দেশৰ ৰাস্তাত গাড়ী নাই? আপোনাৰ অপশ্যন কেইটা হৈছে এ ভেনিছ, বি মালদ্বীপ, চি ছিংগাপুৰ, ডি থাইলেণ্ড। উত্তৰটো হ'ব এ ভেনিছ। আৰু অনলি 2টা কুৱেশ্যন। 6 নম্বৰ প্ৰশ্ন কোনখন দেশ ভূমিকম্পৰ বাবে বিখ্যাত? আপোনাৰ অপশ্যন কেইটা হৈছে এ ভাৰত, বি জাপান, চি নেপাল, ডি ইটালী। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জাপান। 7 নম্বৰ প্ৰশ্ন কোনখন দেশত বগা কাউৰী পোৱা যায়? আপোনাৰ অপশ্যন কেইটা হৈছে এ আমেৰিকা, বি ফিলিপিন, চি ভাৰত, ডি ক'তো পোৱা নাযায়। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ফিলিপিন, কিন্তু বগা কাউৰী এটা নিৰ্দিষ্ট প্ৰজাতি নহয়। কয়লা কাউৰীৰ ভিটামিনৰ অভাৱত বগা ৰং হোৱা দেখা যায়। কিছু ৰেয়াৰ কেছ মানে এইটো। শেষৰটো প্ৰশ্ন হৈছে কোনখন দেশত মানুহে উশাহ নোলোৱাকৈ জীয়াই থাকে? আপোনাৰ অপশ্যন কেইটা হৈছে এ চীন, বি জাপান, চি কোৰিয়া, ডি ক'তো নহয়। আপোনাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ক'তো নহয়, কাৰণ উশাহ নল'লে মানুহ জীয়াই থাকিবই নোৱাৰে।